চাওক ইমান দহ কৰিছে, দহ কৰি কৰি মানে পানী ওলাই দিছে একেবাৰে। এই মাটিবোৰ এতিয়া মানে মাটিবোৰ এইপিনে উপায় নাই আৰু এই মাটিবোৰ আনি ইয়াত স্বাগতম টু বিমল ব্লগ। সো গাইজ কি ক'ম আৰু মানে ভাবিলোঁ আজি ঘৰৰ পৰা অলপ কিবা বনাই দিওঁ ঘৰৰ পৰাই। তো ক'তো যাব পৰা নাই মানে কিবা কাম চলি আছে, কামৰ কাৰণে ক'তো যাব পৰা নাই। তো ইয়াৰ পিছত মানে কামখিনি শেষ হ'লে আৰু যাম আৰু ক'ত বা ভাল জেগাত যাম আৰু কণ্টেণ্ট ভাল কণ্টেণ্ট আনি আছোঁ কেইদিন পিছত। আৰু বলক এইপিনে অলপ যাওঁ আজি। তো আগত টি চাৰ্টটো চেঞ্জ কৰি লওঁ ৰ'ব। গাইজ হৈ গ'ল, এতিয়া বলক এইপিনে যাওঁ অলপ। গাইজ ৰ'ব, মই আগত মানে ক'তবা যোৱাৰ আগতে মই এটা বস্তু আপোনালোকক দেখাই লওঁ। বস্তুটো মানে এনেকুৱা নাজানো, এইবোৰ ফৰেষ্টাৰে কি কৰে ময়ে নাজানো। এতিয়া এইপিনে চাওক, এইপিনে চাওক, এইটো কি অৱস্থা কৰি দিছে চাওক। এইটো কোনো ৰুল নহয় মানে। চাওক ইমান দহ কৰিছে, দহ কৰি কৰি মানে পানী ওলাই দিছে একেবাৰে মানে। ইমান দহ কৰিছে, নাজানো ফৰেষ্টাৰ এইবোৰ কি কৰে, নধৰে কিয় এইবোৰ। চাওক এতিয়া এক নম্বৰ প্ৰব্লেমটো হ'ল, প্ৰব্লেমটো আমাৰ হ'ল। প্ৰব্লেমটো কি চাওক, এনেকৈ দহ কৰি খুলিছে একদম মানে কাষত আহিছে, ইমান দূৰ আহিব নালাগে কিন্তু এনেকৈ ইমান দূৰ আহিছে। এতিয়া যেতিয়া বহুত পানী হ'ব, পানী ভাঙি বহুত দূৰ এইপিনে যাব মানে। এতিয়া চাওক এক নম্বৰ প্ৰব্লেমটো হ'ল আমাৰ। আৰু কেতিয়া খুলিছে মানে কেতিয়া খান্দিছিল, আমি যেতিয়া মানে ঘৰত আছিলোঁ তেতিয়া খান্দিছিল। আমি কৈছিলোঁ যে ইমান দূৰ নাখান্দিব, কৈছিল যে ঠিক আছে ইমান দূৰ নাখান্দো কৰি মানে আমিতো ঘৰত আমাৰ মতে আমি কাম কৰিছোঁ। ইহঁতে মানে এনেকৈ খান্দিছিল। খান্দাৰ পিছত তো মই এইবাৰ আহিছোঁ এনেকৈ বহুত দূৰ খান্দিছে আমাৰ পিনে। খান্দাৰ পিছত যেতিয়া মই আকৌ আহিছোঁ মানে চাব আহিছোঁ, ক'ব আহিছোঁ, তেতিয়া মোক দেখা পাই মানে JCB লৈ একেবাৰে এইপিনে গৈছে। তো এইটো ক'ব নোৱাৰিলোঁ। তো ভাবিলোঁ ইয়াৰ পৰা নাখান্দিব চাগে। আকৌ ঘৰত গৈছোঁ, তাৰপিছত ভাবিলোঁ আকৌ শব্দ উঠিল, আকৌ আহিছোঁ মানে দুবাৰ এনেকৈ পলাইছিল। তাৰপিছত আৰু লগ নাপালোঁ আৰু। চাওক এনেকৈ এইটো কোনো ৰুল নহয়, নাজানো ফৰেষ্টাৰ এইবোৰ কি কৰে। চাওক আৰে বেলেগৰ মাটি, তিহঁতৰ মাটি খান্দিছে, মাটি লৈ খান্দিছে, এইটো একো কথা নাই। কিন্তু ইমান দহ কৰি খুন্দা মানে কোনো এইটো ৰুল নহয়। আৰু গাইজ এক নম্বৰ কষ্টটো হ'ল আমাৰ হ'ব এতিয়া। এই মাটিবোৰ এতিয়া মানে মাটিবোৰ এইপিনে উপায় নাই আৰু এই মাটিবোৰ আনি ইয়াত কাষত লগাই দিব লাগিব। পানী কিমান দূৰ আহিব, আহি গোটেই দেখোন এইখন ভাঙি দিব। তো এইপিনে এইটো উপায় নাই আৰু এইবোৰ মাটিয়ে ইয়াত লগাই দিব লাগিব। ফৰেষ্টাৰে যদি মানে এতিয়া নাজানো গম পায়নে নাই আৰু ধৰিব লাগে মানে কিনো আৰু। এতিয়া মোৰে হওক বা বেলেগৰে হওক বা আমাৰে হওক মানে ইমান দহ কৰি খন্দাটো এইটো ৰুল নহয়। এতিয়া চাওক কেনেকুৱা প্ৰব্লেম হৈ গ'ল মানে। প্ৰব্লেম কি ইহঁতৰতো বাদ দিয়া, এতিয়া আমাৰে প্ৰব্লেম হৈ গ'ল। এতিয়া যাতে কথা এটা কি যিকোনো কাম কৰিলে যাতে বেলেগৰ প্ৰব্লেম নহয়। তো সেইখিনি আৰু অলপ মানে প্ৰব্লেমটো চাই অলপ কাম কৰিব লাগে। এতিয়া চাপ'জ যেনেকৈ এইবোৰ খান্দিছে, এইবোৰ খান্দাত একো নাই। এনেকৈ যদি এইবোৰ কিমান মাটি আছে, এনেকৈ যদি অলপকৈ খান্দিল হয় বা 5 ফুটমান দহ কৰিল হয়, তাত আৰু বাৰু একো নাই। কিন্তু ইমান দূৰ খান্দিছে, সেইটো কোনো মানে কি ক'ম আৰু। এতিয়া বেলেগৰ মাটি ক'ব নোৱাৰে মানে কি, এইটো ৰুল নহয়। ফৰেষ্টাৰবোৰ নাজানো কি কৰে, ফৰেষ্টাৰবোৰ ধৰিব লাগে। একেবাৰে পানী ওলাই দিছে চাওক, কিমান পানী ওলাই মানে কিমান দূৰ খান্দা সেইটো আৰু ক'ব লগা আৰু ভাষাই নাই আৰু। এইপিনেতো নাই, বহুত দূৰ গৈছে আৰু খান্দোতে। ভিডিঅ'টো বনাব খুজিছিলোঁ বেলেগ, কিন্তু পিছপিনে আহি মানে মাইণ্ডটো অলপ ব্লেক হৈ গ'ল। তো এইকাৰণে কিন্তু লগাইছে অলপ মানে আগুৱাই মানে পথাৰৰ পিনে আহিলোঁ। এইবিলাক হয় আমাৰ গৰু হয়, গৰুবিলাক অলপ পিছত লৈ যাব লাগিব। আৰু সূৰ্যটো চাওক মানে ধুনীয়া, সূৰ্যটো চাওক দেখিবলৈ বহুত ধুনীয়া হৈ আছে। তো অলপ পিছত সূৰ্যটো ডুবিব আৰু। তো মানে কিনো কৰিম আৰু, ঘৰতে আছোঁ, উপায় নাই আৰু। এইবোৰ কাম কৰিব লাগিব, কোনে কৰিব, তো ময়েতো কৰিব লাগিব ন। তো এতিয়া মানে বাকী সময়ত কিনো আৰু, যিখিনি সময়ত থাকোঁ সেইখিনি সময়ত কাম চাম কৰোঁ, ঘৰৰে এনে খুটখাটকৈ কাম কৰোঁ। আৰু গৰু চৰু মানে লৈ যাম আকৌ অলপ পিছত। আৰু গাইজ এক নম্বৰ কথাটো হ'ল যে মানে ঘৰৰ পৰা এনেকৈ ভিডিঅ' বনাই আৰু কিমান ভিডিঅ' বনাই মানে বেয়া লাগি, নিজকে বেয়া লাগি গৈছে। আপোনাৰ লগত কথাটো নকওঁ, মোক নিজকে বেয়া লাগি আছে। তো আপোনালোকক নাজানো কেনেকুৱা লাগিব আকৌ। তো মানে ইমান মানে ক'তো যাব পৰা নাই। এতিয়া মানে অহা সোমবাৰে মানে ভগিনীতাৰ মানে অন্নপ্ৰাশন আছে। তো ভাত মোকে মুখত দিব লাগিব। তো মানে ভাত মোকে খুৱাব লাগিব আকৌ। সেই মানে ভাত খুৱাই আকৌ ভাবিছোঁ তাৰ পিছৰ পৰা বাৰু ক'তবা যাম আৰু ভাল কণ্টেণ্ট আনিম। তো এইকেইদিন মানে ইমান ভাল কণ্টেণ্টো দিব পৰা নাই, নিজকো বেয়া লাগি আছে। কিন্তু আৰু এটা কথা হ'ল যে আপোনালোকে নাজানো কিয় ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব বাৰু, আৰু ছাবস্ক্ৰাইব নকৰে অলপ বেয়া লাগে আৰু। बुरा लगता है भाई, आप लोग भी जानते हो। তো মানে গাইজ এইখিনি আৰু আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু মানে ক'লোঁ আৰু ভিডিঅ'টোৰ কাৰণে আৰু ভাল লাগে যদি লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বাৰু। ধন্যবাদ।